যোৱা খণ্ডত আপোনালোকে দেখিলে যে কেনেকৈ কচুগুটিয়ে মেমৰ মাথা গৰম কৰিছিল চিধা চিধি প্ৰশ্নৰ বেকা বেকি উত্তৰ দি। আহকচোন এতিয়া চাওঁ কচুগুটিয়ে মেমক গাৰ্জেন কমপ্লেইন কৰিব দিয়ে নে নিদিয়ে। ঐ কচুগুটি দেও বাপেৰৰ নম্বৰটো 9178642020 ঐ 12টা সংখ্যা হৈ গ'ল। হ'ব দে মাজৰ পৰা দুটা সংখ্যা কাটি দিলে হ'ল। হেল্ল' কচুগুটিৰ বাপেক অলপ ডাঙৰকৈ ক দেউতা গুৱাহাটীত আছে। ঐ মই ফোনতহে কথা পাতিছোঁ, মই আমাৰ কাষৰ ঘৰৰ মানুহক চিঞৰি পেলাই আদা নহৰু খোজা নাই নহয়। দিয়ক কথা পাতক, ফোনটো লগাই পেলাই আকৌ মোৰ লগতহে কথা পাতি আছে। হেল্ল' অঁ কচুগুটিৰ বাপেক আপোনাৰ ল'ৰাটো নহয়? ৰচোন কোন কচুগুটি, কাৰ ল'ৰা, ফোন ৰাখ। কেনে পালে মেম? আপুনি যদি বাৰেৰে মই তেৰেৰে সেইটো বেলেগৰ নম্বৰকে দি দিলোঁ। আমাৰ দেউতাৰটো ফোনেই নাই। তই যদি তেৰেৰে মই 14ৰে এতিয়া বৌ প্ৰিন্সিপালৰ ওচৰত। আপুনি মোৰ দেউতাক চিনি নাপায়? আপুনি নাজানে মোৰ দেউতা কোন? জানোতো। কি জানে? আপুনি আমাৰ দেউতাক চিনি পায়? চৰি আমাৰ নহয়, আপুনি মোৰ দেউতাক চিনি পায়? এই এলেকাত মোৰ দেউতাক চিনি পোৱা মানুহ নাই, কিন্তু আপুনি আমাৰ দেউতাক কেনেকৈ চিনি পালে? এইটো কেনেকৈ সম্ভৱ? ঐ বেলেগ চিনেমাবিলাকতচোন কোৱা শুনো এই দুনিয়াত মোৰ দেউতাক চিনি নোপোৱা মানুহ নাই আৰু তই মোৰ দেউতাক চিনি নাপাৱ বুলি দম দিয়ে, কিন্তু এতিয়া তই কি কৈছ এই দুনিয়াত মোৰ দেউতাক চিনি পোৱা মানুহ নাই আৰু আপুনি মোৰ দেউতাক কেনেকৈ চিনি পালে বুলি প্ৰশ্ন সুধিছ। মানে কিন্তু কথাটো উল্টা হোৱা নাই নে বাৰু? মই ক'তে মৰো কি পাপৰ ফলত তহঁতক ষ্টুডেণ্ট হিচাপে পালোঁ মই। ৰ'ব মেম মই আহি আছোঁ। ক'ত যা আকৌ তই? মেম মই দুবৰি বনডাল লৈ আহোঁগৈ। দুবৰি বন আনিব যাওঁ? কিয়? নহয় আপুনি তাতে ফাঁচি লাগি মৰি যাব। ক'ত মৰিম বিচাৰি ফুৰিব নালাগে আৰু। নহ'লে ময়ো যাওঁ সূতাডালকে লৈ আহোঁ। দুবৰি বনত ফাঁচি লাগিবলৈ হ'লে সূতাহে লাগিব। হেল্ল' গাইজ, যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব নাপাহৰিব, লগতে কমেণ্ট কৰি জনাব কচুগুটি পাৰ্ট 3 লাগিব নেকি। আৰু শ্বেয়াৰ কৰিব। আপোনালোকে শ্বেয়াৰ নকৰে ইউটিউবত ভিউজে নাহে, ভিডিঅ' নবনাম আৰু লগতে আপোনালোক যদি আমাৰ চেনেল নতুন হয় তেনেহ'লে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে যদি সহায় জনায় আমি নতুন ভিডিঅ'লৈ আকৌ আহিম।